স্কিমটো ভাল হ'ব পাৰে, বেয়াও হ'ব পাৰে, কিন্তু আচল উদ্দেশ্যটো তেওঁলোকে আমাৰ ট্ৰাইবসকলৰ মাটি কাঢ়ি লৈ যাবলৈহে বিচাৰিছে। সেইকাৰণে আজি আমি প্ৰটেষ্ট কৰিছোঁ এইবিলাক স্কিম ল'ব নালাগে। সৈনিক স্কুল বুলিও এটা লাংবকুটো আমাৰ সংহাৰী কাৰ্বিসকলে আমাৰ নতুন নিয়ম কাৰ্বিসকলৰ তাত এটা টেম্পল আছে, তাত প্ৰাৰ্থনা কৰা জেগা আছে, তাত সেইটো তেওঁলোকে আকৌ নষ্ট কৰিব, আনহলি কৰিব, তেওঁলোকে তাতে লেতেৰা কৰিব। তেওঁলোকে এইটো উদ্দেশ্য লৈ পেলাই তাত সৈনিক স্কুল আকৌ আনিবলৈ বিচাৰিছে। আকৌ অলৰেডি আমাৰ আছাম ৰাইফলছ হৈ গ'ল আৰু বোকাজান চিমেণ্টটো হৈ গ'ল। সেই তাত এমপ্লয়মেণ্টো নহয়, একোৱেই নহয় আমাৰ কাৰণে। এইটো মাত্ৰ আমাৰ মাটি কাঢ়ি নিছে তেওঁলোকে। সেইকাৰণে আমি দাবী জনাইছোঁ চৰকাৰক, আৰু মাটিটো আমাৰ কাউন্সিলহে মালিক হয়। সেইকাৰণে আমাৰ অনাৰেবল CMক আমি মেমৰেণ্ডাম আজি ছাবমিট কৰিম এই প্ৰচেছনৰ পাছত। সেইকাৰণে এই প্ৰচেছনটো আমি কৰিছোঁ। ধন্যবাদ। নামটো ডেভেলপমেণ্ট, 30 ডিপাৰ্টমেণ্ট ডেভেলপমেণ্ট আছে আৰু এমপ্লয়মেণ্ট বুলিও তেওঁলোকে কৈ থাকে, কিন্তু সেই 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চিজ আছে সেইটো ট্ৰাইবেলসকলকতো নিদিয়ে, খিলঞ্জীয়া অসমীয়াসকলকো নিদিয়ে, তাত বিহাৰ সেনা বংগ সেনাসকলকে দিয়ে। সেইকাৰণে এই ডেভেলপমেণ্ট বুলিতো কি ডেভেলপমেণ্ট কৰিব? আমাৰ কাউন্সিল নিজেহে এইটো অট'নমাছ কাউন্সিল, বুলি কৈছে। ডেভেলপমেণ্টটো আমি কেনেকৈ কৰিব লাগে আমি নিজেহে কৰিব লাগে। আদানী আৰু আম্বানী হৈ আনি পেলাই ইয়াত ডেভেলপমেণ্ট কথা নুঠে। হয়তো তেওঁলোকে মাটি এইটো আমি ক'তো দিব নোৱাৰে, যি নামত আহিলেও আমি মাটিটো দিবলৈ আমি নিবিচাৰোঁ। আমি প্ৰতিবাদ কৰিছোঁ। এইটো এটা বেকডোৰ। এইবিলাক যে ডেভেলপমেণ্ট হ'ব, কিবা কোম্পানী আনিব, সেইটো বেকডোৰ হৈ পেলাই আমাৰ মাটি কাঢ়ি নিবলৈহে চেষ্টা কৰিছে। Tribal